নমস্কাৰ, মই মোৰ sweety ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সেই আজি যিহেতু দীপাৱলী, সেই মোৰ ফালৰ পৰা আপোনালোকৰ আন্তৰিক শুভেচ্ছা থাকিল আৰু আপোনালোকৰ গোটেই জীৱনটো যে সুখৰ হৈ পৰক তাৰে কামনাৰে ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু আজি ভাবিছোঁ আপোনালোকৰ ওচৰত গোটেই দিনটো কি কৰোঁ, ক'ত যাওঁ গোটেইখিনি দেখাম বুলি ভাবিছোঁ। আৰু আমিনো কেনেকৈ দীপাৱলী ইয়াত উদযাপন কৰোঁ সেয়েহে আপোনালোকক দেখাম বুলি ভাবিছোঁ। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। তেতিয়াহ'লে এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। মই ৰেডি হৈ গ'লোঁ অফিচলৈ যাবলৈ আৰু এতিয়া গৈ আছোঁ অফিচলৈ। আৰু আপোনালোকে ভাবিছে চাগে ন দীপাৱলীৰ সময়ত কিয় মানে বন্ধ হোৱা নাই। আচলতে বন্ধই আছিলে, কাৰণ আজি যিহেতু দীপাৱলী আৰু আমাৰ ৰিলায়েন্স কোম্পানীত আৰু দীপাৱলীৰ সময়ত সকলো এমপ্লয়ীকে মানে গিফ্ট দিয়ে। সেয়েহে মই গৈ আছোঁ অফিচত আৰু কি গিফ্ট কি কথা আপোনালোকক দেখাম। তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকিব। টমটম নাপালোঁ, হাজবেণ্ডৰ বাইকতে গৈ আছোঁ এতিয়া আৰু দেৰিও হৈছে। ডিউটি আহি পাই গ'ল নেকি, ইয়াত গিফ্ট আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। ইয়াত গিফ্ট পাই গ'লোঁ আৰু আপোনালোকক ঘৰত গৈ দেখুৱাই আছোঁ। জাষ্ট ঘৰ আহি পালোহি আৰু কি গিফ্ট আপোনালোকৰ ওচৰতে খুলিম আৰু দেখুৱাই আছোঁ ৰ'ব। আৰু এইটো দেখিছে ৰিলায়েন্সৰ পৰা আহিছে গিফ্টটো। আৰু এইটো চাওকচোন ইমান ধুনীয়া বেগ। বেগটোত কি আছে মই দেখাই আছোঁ আপোনালোকক। লৈ যাব পাৰি ধুনীয়া বেগ। এইটো চেলিব্ৰেশ্যন দেখিছে, এয়া আমাৰ দীপাৱলী গিফ্ট আৰু বহুত ধুনীয়া। এতিয়া গৈ আছোঁ অলপ বজাৰলৈ আৰু অলপ বম চম কিনি আনো আৰু অলপ বজাৰো কৰিব লগা আছে। আপোনালোকক গোটেইখিনি দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু আজি ইমান বতৰটো ইমান বেয়া কৰিছে নহয়, পূৰা সেমেকা, বহুত বেয়া লাগি আছে। এতিয়া ব'লক বজাৰ যাওঁ, অলপ বম চম কিনি আনো, আপোনালোকক দেখাই থাকিম ব'লক। বৰষুণ চাওকচোন। আৰু এইফালে কলগছটো লগাম বুলি ভাবিছিলোঁ আৰু এনেকৈ এতিয়া পেলাই থৈ দিয়া হৈছে। এতিয়া অনা হৈছে কলগছটো, এতিয়া লগাব লাগিব। যিমানে নহওক বৰষুণ বতৰটো লগাম আৰু বহুত বেয়া লাগি আছে। আৰু এইফালে লাইট চাইট পূৰা সেমেকা হৈ আছে। আৰু মই ছাতি লৈছোঁ, হাজবেণ্ডে গাড়ী চলাইছে, এনেকৈ গৈ যাব লগা হৈছে আৰু পূৰা বৰষুণ। আৰু বহুত বেয়া লাগিছে বৰষুণ দিয়াৰ বাবে, কিন্তু কি কৰিম উপায়তো নাই। এয়া বজাৰৰ পৰা আহিলোঁ আৰু বজাৰত ভিডিঅ' কৰাই নহয়, কাৰণ ইমান বৰষুণ পৰিছে নহয়, মানে ভিডিঅ' কৰিবই নোৱাৰিলোঁ। আৰু বজাৰৰ পৰা কি আনিলোঁ আপোনালোকক দেখাই আছোঁ, তেতিয়া চাই থাকক। বজাৰৰ পৰা ইয়াত থালি আনিলোঁ আৰু এই গ্লাছটো দেখিছে। আৰু এই থালি আৰু গ্লাছ আনিছোঁ মানে আজি যিহেতু কালী পূজা, প্ৰত্যেক বছৰে আমাৰ ঘৰত বনোৱা হয় এই খিচিৰিটো। ভোগৰ খিচিৰি মই মাক দিওঁ আৰু সেয়েহে মায়ে মোক বনাবলৈ দিয়ে। আৰু এতিয়া মই গোটেইখিনি বস্তু আনিছোঁ, এয়া চাওক চব অলপ অলপকৈ মই মানে গোটেইখিনি আনিলোঁ আৰু মই বনাম, আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিবচোন। দিৱালীৰ কাৰণে এইবোৰ আনিছে, হাজবেণ্ডে আনিছে এইবোৰ বম চম। আৰু আনিলোঁ সতিন, আৰু এতিয়া বৰষুণ বতৰত অলপ ফুটাবৰ কাৰণেও অসুবিধা হ'ব, সেয়েহে আনিলোঁ আৰু এইখিনিকে আনিলোঁ। সেয়ে আপোনালোকক দেখালোঁ আৰু ইমানখিনি ভাবিছিলোঁ ফূৰ্তি কৰিম বুলি, কিন্তু একো নহ'ল ইমান বৰষুণ বতৰত। যিয়ে নহওক এতিয়া কৰিম তথাপিও, আপোনালোকে চাই থাকিব। শাৰী এখন পিন্ধি লৈছোঁ যিহেতু আজি কালী মা পূজা। আৰু এতিয়া মই ভোগৰ খিচিৰি বনাম আৰু আপোনালোককো দেখাই থাকিম। আৰু আজি যি ভাবিছিলোঁ সেইটোতো পূৰ নহ'লেই, আৰু বাহিৰত যিহেতু বৰষুণ পৰি আছে। আৰু যিয়ে নহওক এতিয়া মই অকণমান চাকি তাকি জ্বলালোঁ, আপোনালোকক দেখুৱাইছোঁ সেইখিনিকে। চাই চব্জিবোৰ কাটি থৈছিলোঁ, এতিয়া ধুই পখালি ৰেডি কৰিছোঁ আৰু
মোৰ ভোগৰ খিচিৰি ৰেডি হৈ গ'ল। এই আমাৰ পূজা। এয়া মই ভোগৰ খিচিৰি বনাইছোঁ, মায়ে দি দিব। दिवाली आई, दिवाली आई। दीपिका छाई, रोशनी लाई, जिंदगी गाई, खुशियां है आई। होगा ये नया आसमान, ये जमीन, हम तुम मिलकर लाएंगे वो दुनिया यही। हैप्पी दिवाली, हैप्पी दिवाली। टूट तो बाद मिले रूबरू ईश्वर से, दिव्य गुण से सजाया हमें, जो मानव से देव बने, जीवन गुलजार बने। अब ना होगा कोई दुखी संसार में, खुशियां ही खुशियां छाएगी बहार में। हैप्पी दिवाली, हैप्पी दिवाली। মোৰ ভণ্টি পুৰা ফটো